ঘৰ লাগে যদি এতিয়াই লিখি ৰাখক 16টা নম্বৰ। আপুনি কোন জিলাৰ বাসিন্দা? চৰকাৰী ঘৰক লৈ আপোনাৰ বাবে আহিছে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনৰ পাছতেই লাভ কৰিব চৰকাৰী পকী ঘৰ। তালিকাৰ পৰা বাদ পৰা হিতাধিকাৰী ঘৰ দিব এইবাৰ চৰকাৰে। ঘৰ লাভ কৰাত অসুবিধাৰ সন্মুখীন হ'লেই দিব পাৰিব আপোনালোকে অভিযোগ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে মুকলি কৰিছে 16টাকৈ ফোন নম্বৰ। চৰকাৰী ঘৰত দুৰ্নীতি হ'লে ফোন কৰক এই নম্বৰত। প্ৰতিখন জিলাতেই নিয়োগ কৰা হৈছে এজনকৈ লোকপাল। এতিয়াই লিখি ৰাখক এই নম্বৰসমূহ। বৰপেটাৰ বাবে 9435481490, ধুবুৰীৰ বাবে 9435324338, মাজুলীৰ বাবে 9954844010, নলবাৰীৰ বাবে 9957403454, তিনিচুকীয়াৰ বাবে 8135846727, মৰিগাঁৱৰ বাবে 9435082107 আৰু কামৰূপৰ বাবে 9435087980 আৰু কেইবাটাও নম্বৰ ইতিমধ্যে মুকলি কৰা হৈছে। লখিমপুৰৰ বাবে 600027 6748, ডিমা হাছাওৰ বাবে 9101163526, দক্ষিণ খালমাৰাৰ বাবে 9957242309, গোৱালপাৰাৰ বাবে 7002643245, দৰঙৰ বাবে 9954031718, কামৰূপ মেট্ৰৰ বাবে 9101220931, বাক্সাৰ বাবে 9365266189, চিৰাঙৰ বাবে 6002029730, শোণিতপুৰৰ বাবে 9854012157। আপোনাৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি কৰা লোকৰ বিৰুদ্ধে লোৱা হ'ব এইবাৰ ব্যৱস্থা।